এজাহাৰ বা এফআইআৰনো কি? এজাহাৰৰ ভিত্তিতে ঘটনাৰ অনুসন্ধান আৰম্ভ হয়। গতিকে যিমান পাৰি স্পষ্টকৈ ঘটনাৰ বিৱৰণ এজাহাৰত দিব পাৰিলে অনুসন্ধানকাৰীৰ সুবিধা হয়। দেশ এখনৰ নাগৰিক হিচাপে সকলোৱে দেশখনৰ প্ৰচলিত আইনসমূহ থুলমূলকৈ থোৰতে জনাটো প্ৰয়োজন। দেশৰ কিছুমান আইন প্ৰত্যেকজন ব্যক্তিয়ে জানি থোৱা দৰকাৰ। আজিৰ ভিডিঅ'টিত এজাহাৰ বা এফআইআৰ মানেনো কি? ঘটনা এটা সংঘটিত হোৱাৰ পিছত ভুক্তভোগীয়ে কি কৰা দৰকাৰ তাক জানো আহক। ভাৰতীয় ফৌজদাৰী আইন বা CRPCত এজাহাৰ বা এফআইআৰ ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্টৰ কোনো ধৰণৰ সংজ্ঞা দিয়া হোৱা নাই। সাধাৰণতে কোনো এটা ঘটনা সংঘটিত হোৱাৰ পিছত পুলিচৰ ওচৰত এই ঘটনাৰ খবৰ প্ৰথমবাৰৰ বাবে জনোৱাটোকে এজাহাৰ বা ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বোলা হয়। এজাহাৰ এখন পুলিচ থানাত লিখোঁতে কিছুমান বিষয়সমূহ থকাটো নিতান্তই প্ৰয়োজনীয়। নাম্বাৰ 1, আপুনি কি জনাব বিচাৰিছে? এজাহাৰ দিওঁতাজনে আচলতে কি জনাব বিচাৰিছে তাক স্পষ্টভাৱে সম্পূৰ্ণকৈ এজাহাৰত লিখাটো প্ৰয়োজনীয়। নাম্বাৰ 2, এজাহাৰ লিখাৰ যোগ্যতা। এজাহাৰ লিখাৰ যোগ্যতা বা ক্ষমতা সেই ব্যক্তিজনৰ থাকিব যিজনে ঘটনা এটা নিজে দেখিছে বা ঘটনাটোৰ সাক্ষী, অথবা তেওঁ ঘটনাটোৰ লগত জড়িত, অৰ্থাৎ ঘটনাটোৰ ভুক্তভোগী বা ঘটনাটোত তেওঁ আক্ৰান্ত, অথবা তেওঁ আন এজনৰ মুখৰ পৰা ঘটনাটোৰ বিষয়ে শুনিছে। নাম্বাৰ 3, অভিযুক্তৰ বিষয়ে কি জানিব লাগিব? অভিযুক্তৰ নাম, অভিভাৱকৰ নাম, সম্পূৰ্ণ ঠিকনা যদিহে অভিযুক্তজনক ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। অভিযুক্তৰ বিশেষত্বসমূহ যেনে শাৰীৰিক অৱয়ব, কাপোৰ, ভাষা, শৰীৰৰ যিকোনো বিসংগতি, যিকোনো চিনাক্তকৰণ চিহ্ন ইত্যাদি। কিহৰ পোহৰত অভিযুক্তজনক দেখিছিল? ঘৰৰ লাইটৰ পোহৰত, টৰ্চ লাইট অথবা প্ৰাকৃতিক পোহৰত। এজাহাৰ দিওঁতাই যদি কাৰোবাক সন্দেহ কৰিছে তেনে সন্দেহৰ কাৰণ স্পষ্টভাৱে জনাব লাগিব। নাম্বাৰ 4, ঘটনাত আক্ৰান্ত ব্যক্তিজনৰ বিষয়ে জনাব লাগিব, যেনে ব্যক্তিজনৰ পৰিচয় ইত্যাদি এজাহাৰত দিব লাগিব। নাম্বাৰ 5, ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া তাৰিখ আৰু সময়ৰ সৈতে এজাহাৰত লিখিব লাগিব। নাম্বাৰ 6, ঘটনা ক'ত সংঘটিত হৈছিল? এজাহাৰ লিখা থানাৰ পৰা কিমান দূৰত সংঘটিত হৈছিল তাক স্পষ্টভাৱে এজাহাৰত লিখিব লাগিব। নাম্বাৰ 7, ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ আৰু প্ৰকৃত উদ্দেশ্য জানিলে তাকো এজাহাৰত লিখিব লাগিব। নাম্বাৰ 8, ঘটনা কেনেকৈ সংঘটিত হৈছিল? অভিযুক্ত কেনেকৈ আহিছিল আৰু ঘটনাটো কেনেকৈ সংঘটিত কৰিলে? ব্যৱহাৰ কৰা অস্ত্ৰ বা মাৰণাস্ত্ৰ, অভিযুক্তই ব্যৱহাৰ কৰা বাহনৰ বিৱৰণ, আঘাতৰ বৰ্ণনা। প্ৰথমে বৰ্ণনা ল'ব লাগিব অভিযোগ কৰা ব্যক্তিজনৰ আৰু পিছত আক্ৰমণকাৰীৰ ভাষ্য ল'ব লাগিব। নাম্বাৰ 9, সাক্ষী কোন হ'ব পাৰিব? যিজনে ঘটনাটো সংঘটিত হোৱা দেখিছিল। অপৰাধ সংঘটিত হোৱা দেখা ব্যক্তিসকল যি ঘটনাস্থলীৰ পৰা পিছত আঁতৰি যায়। যিসকল ব্যক্তিয়ে আক্ৰান্ত হোৱা ব্যক্তিজনক উদ্ধাৰ কৰিছিল। আঘাতপ্ৰাপ্ত প্ৰত্যক্ষদৰ্শী। নাম্বাৰ 10, অভিযুক্তই কি লৈ গৈছিল? হেৰুওৱা সম্পত্তিৰ বিৱৰণ সহিত চিনাক্তকৰণ বা আইডেণ্টিফিকেশ্যন মাৰ্ক। হেৰুওৱা সম্পত্তিৰ বিৱৰণত সম্পূৰ্ণ তথ্য দিব লাগিব, যেনে সম্পত্তি কিনা, ভাড়া কৰা, কাৰোবাৰ পৰা অনা অথবা ধাৰ কৰি অনা আছিল তাক উল্লেখ কৰিব লাগিব। মালিকীস্বত্বৰ প্ৰমাণ দিব লাগিব। নাম্বাৰ 11, অভিযুক্তই ঘটনাস্থলীত এৰি থৈ যোৱা বস্তুৰ বিৱৰণ, যেনে মাৰণাস্ত্ৰ, জোতা, কাপোৰ, বেগ, চেণ্ডেল আৰু অন্যান্য। এই উল্লেখিত কথাখিনিৰ বাহিৰেও ঘটনা বিশেষে আন তথ্যও থাকিলে তাক এজাহাৰ বা এফআইআৰত সন্নিৱিষ্ট কৰা উচিত। এজাহাৰৰ ভিত্তিতেই ঘটনা এটাৰ অনুসন্ধান আৰম্ভ হয়। গতিকে যিমান পাৰি স্পষ্টকৈ ঘটনাৰ বিৱৰণ এজাহাৰত দিব পাৰিলে অনুসন্ধানকাৰীৰ সুবিধা হয়। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিব, যদি ভাল নালাগিল ডিছলাইক কৰি দিব আৰু কমেণ্ট কৰিব নিজৰ অপিনিয়নটো, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।